হেল্ল' তই কিয় এনেকে মন মাৰি আছ হা? আজিকালি আকৌ মায়ে মোবাইলটো খুব টিপি থাকে। কচোন তোক। মোৰ তেনেকুৱা একো হোৱা নাই অ। মনটো ভাল লগা নাই কাৰণে এনেকে আছো। অকমান তই লক্ষ্য কৰিবি, সেইটো কাৰণে মন চন মাৰি আছে নে ঠিক নাই আকৌ। দেও তাইক দুচাটমান কথা কৈছে শুনা। মাৰ লাগে তই চকু আগৰ পৰা। আজিকালি আকৌ বোৱাৰীবিলাক পলাই যোৱা হৈছে নহয়, তই গম পাইছ নাই? তোৰ আকৌ তেনেকুৱা কিবা কিবি হৈছে নেকি আকৌ? নতুন ডেটা এটা পাম নেকি? ভালেই হ'ব দে পালে। তই আকৌ মোক এই মিঠাই চিঠাইবিলাক আনি নোখোৱা নহয়, নতুন ডেটাটোৱে খুৱাব। ভালেই হ'ব। তই যদি তেনেকুৱা কাম কিবা কৰ মোক চেনি খুৱাই দিবি, তই থকা মানুহ যেতিয়া, বুজিছ? তই যদি এনেকে থাক নহয়, মোৰ বুকুখনত কিবা এটা বিষে ধৰি থাকে। কিজানি মোৰ মানুহজনীও পলাই গৈছে যে বেলেগলে। চেনি খাই দিম, নাথাকিবি। হাঁহি ধেমালি কৰি থাকিবি, মই এনেও চুগাৰ থকা মানুহ। হ'ব দিয়ক, আপুনি বেয়া নাপাব। মোৰ বেলেগ ধান্দা নাই নহয়। মই মোবাইলটো চুলো বোলে কি বেলেগৰ লগত কথা পাতিম নেকি? নহলে তই কিয় এনেকে আছ হা? তই মোৰ কলিজা দেহা। তই মোৰ পাণৰো পাণ। তই যদি মোক এৰি যোৱাৰ কথা ভাব, চাই লবি কিন্তু পাছত এনেকুৱাকে পস্তাবি। কি হৈছে খুলি খালি কম। হেৰি, আপুনি ইমান দিনটো কষ্ট কৰি টিকা ফটা ৰ'দত আজি বিয়া হোৱা 4-5 বছৰ মা দেউতাক ঘৰখনে দেখাইছে নাই। ল'ৰা ছোৱালীক খুৱাবলৈকে নোজোৰে। মাজনীলে ইমান মনত পৰিছে, ল'ৰা ছোৱালীক খুৱাবলৈকে নোজোৰে। হ'ব দে, মই এইকেইদিনত অলপমান কাম কৰিমগে মানুহৰ ঘৰত। ৰ'দ বুলি বহি থাকি লাভ নাই, বুজিছ? মা, তোৰ লগত আকৌ ময়ো যাম, কৈ দিছো হ'লে। মোক এৰি থৈ নাযাবি আকৌ। তই ইমান মনত দুখ লৈ আছ, তইতো মোক এবাৰ ক'ব লাগে। মই ভাবিছিলো আৰু দুদিনমান দেৰিকে যাম। আপোনাক কেনেকে কওঁ বাৰু মোক পইচা কথা? মই মা ঘৰলৈ যাওঁ, পইচা কেইটামান দিয়ক বুলি কেনেকে কওঁ? দুবেলা দুমুঠি খাবলৈ নোজোৰেই। ল'ৰা ছোৱালীকেইটাক ভালকে কিবা এটা আনি খুৱাবই পোৱা নাই। কেনেকে মই আপোনাক কম পইচা কথা? সেইটো কাৰণে কোৱা নাছিলো। মই য'ৰ পৰাই নহওক তোক আনি দিম নহয় পইচা পাতি, তই যাবি ঘৰলে। ইমান দুখ মনেৰে থাকেনে মানুহ? মই এইকেইদিন কাম কৰিম, দিন ৰাত একাকাৰ কৰি কাম কৰি পইচা আনি দিম, তই ঘৰলে যাবি। বেয়া চেয়া নাপায়, খং চং নকৰিব আকৌ। মই আপোনাক সেই কষ্টটো দেখিহে আপোনাক কোৱা নাছিলো। যাবি দে আকৰিজনী। হ'ব দিয়ক। লাজ কৰিছে চা আকৌ তাই মোলে। মনৰ কথাখিনি কব পাৰ তই, কি হৈছে কি হোৱা নাই। দুখ কৰি গৈ থাকিবি, লাজ কৰি দেখাবলৈ আহিছো এতিয়া। মই য'তে যাওঁ বুলি কম, তই তলৈকে ঠেং দাঙিবি, তালৈকে ঠেং দাঙিবি। ইমান দিনে মই ফুৰিবলৈ পোৱা নাই ক'তো। ক'ৰবাত যাওঁ বুলি ক'বলৈ পাওঁহে, মৰি যামতো ওলাবই মুখৰ পৰা। মৰিবলৈ গ'লেও যাবি তই মোৰ লগত। ওলাবি দে, লৈ যাম। কি কৰিবি আই, দুখীয়া বাপেৰ যে
ভালকে ঘৰ পৰিবাৰ চলাব পৰা নাই হাজিৰা কৰিলে 2 টকা 1 টকা পাওঁ তাকো খাবলৈ নুজুৰে বস্তুৰ দাম যি দে অহা জন্মত কি হয় দেখা যাব আৰু এতিয়া এনেকৈ চলাও